বন্ধুসকল আপোনালোকে নিশ্চয় ভালে আছে। মই এতিয়া গোগামুখৰ পৰা লখিমপুৰ আহি আছোঁ। বতৰ কিনকিনীয়া বৰষুণ দি আছে, যিহেতু এতিয়া লকডাউনৰ সময়। আজি শুক্ৰবাৰ, কাইলৈৰ পৰা লকডাউন আৰম্ভ হ'ব। এতিয়া মই 52 নং নেশ্যনেল হাইৱেত আহি আছোঁ গোগামুখৰ পৰা লখিমপুৰলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। লকডাউন সময়ত যিহেতু লখিমপুৰ টাউনত কেনে পৰিস্থিতি। লকডাউনৰ সময়ত লখিমপুৰ আহি নোপোৱাসকলৰ বাবে মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল। দুয়োপাশে প্ৰাকৃতিক দৃশ্য কিমান ধুনীয়া লাগিছে আৰু কিনকিনীয়া বৰষুণ। ৱাও, কি পৰিৱেশ! আৰু গাড়ী মটৰো খুব কম। লকডাউন আজি শুক্ৰবাৰ, কাইলৈ শনিবাৰ, পৰহিলৈ দেওবাৰ, পুনৰ লকডাউন থাকিব। সেইবাবে আপোনালোকক আজি লখিমপুৰলৈ মই লৈ যাবলৈ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত আহি আছোঁ। গোগামুখ টু লখিমপুৰ আপোনালোকে চাই থাকক। এতিয়া আমি পামহি চাউল ধোৱা দলং। যিহেতু চাউল ধোৱা দলঙৰ ৰাইট ছাইডত 1 কিলোমিটাৰৰ আগত আছে গেৰুকামুখ NSPC। এতিয়া আপোনালোকক মই ৰেল দলংখন দেখুৱাইছোঁ ৰাইট ছাইডে। আপোনালোকে চাই থাকক ভিডিঅ'টো। ৱাও, ইমান স্পীডত আহিছে এইখন গাড়ী, ছাতিটো উৰুৱাই লৈ গৈছে। কিনকিনীয়া বৰষুণ হোৱাৰ বাবে স্কুটি এখনত এজনে চালকে চলাইছে আৰু মই কেমেৰাৰে আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আমি চাউল ধোৱা দলঙৰ ওপৰত পাইছোঁহি আৰু ৰাইট ছাইডে এইখনে হৈছে ট্ৰেইন দলং। গোগামুখ মুৰ্কং চেলেক টু গুৱাহাটীলৈ যিখন ৰেল যাত্ৰা কৰে, আৰু তাৰ আৰু ৰাইট ছাইডলৈ যিহেতু 1 কিলোমিটাৰ আগতে আছে NSPC নেশ্যনেল হাইড্ৰ প্ৰজেক্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। NSPC গোগামুখ। এইয়াই হৈছে সোৱণশিৰি নৈৰ বৃহৎ দলং। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। আপোনালোকক লখিমপুৰ টাউনলৈ পোনপটীয়াভাৱে লৈ গৈ আছোঁ। হ'লে কি হ'ব, কেমেৰাৰ বেটেৰী অলপ কম হৈ আহিছে। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰি থাকিম। হয়তো দেখুৱাব নোৱাৰিলে আপোনালোকে বেয়া নাপাব। ইয়াৰ নেক্সটৰ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইখনে হৈছে চাউল ধোৱা দলং, গোগামুখ টু লখিমপুৰৰ মাজত অৱস্থিত। আৰু এইখনে হৈছে সোৱণশিৰিৰ দলং আৰু ৰাইট ছাইডে আছে এইখন ট্ৰেইন দলং। তাৰ পৰা 1 কিলোমিটাৰ পাহাৰৰ কাষলৈ, পাহাৰৰ দাঁতিলৈ যিহেতু NSPC অৱস্থিত। NSPC সকলোৱে জানে, NSPC নেশ্যনেল হাইড্ৰ প্ৰজেক্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। আৰু কি ক'ম আৰু, আপোনালোকে জাষ্ট ভিডিঅ'টো চাই থাকক। লখিমপুৰ টাউনতনো এই লকডাউন সময়ত কেনেকুৱা পৰিস্থিতি, কেনেকুৱা পৰিৱেশ। যিহেতু কাইলৈৰ পৰা আকৌ সাপ্তাহিক লকডাউন, শনিবাৰ টু দেওবাৰ। ৱাও, সেইখন বৰ স্পীডত আহিছে। ৱাও, ছাতিও উৰুৱাই নিছে। বতাহ আৰু চিমচিমীয়া বৰষুণৰ কাৰণে চাউণ্ডটো স্পষ্ট অহা নাছিল, সেইকাৰণে অলপ এডিট কৰিবলগীয়া হ'ল। এয়া সোঁফালে আৰু বাওঁফালে ইয়াত ধাবা আছে। যিহেতু অৰুণাচলৰ মানুহবোৰে ইয়াত ধাবাতে আৰু খাই বৈ আৰু বম মস্তি কৰে। এতিয়া আমি গোগামুখৰ পৰা পশ্চিমমুৱা হৈ আহিছোঁ। এতিয়া আমি লখিমপুৰ টাউন পাওঁ। যিহেতু অলপ বেটেৰী কম আছে।